কলিৰ প্ৰস্থান সভা ধৰ্মৰ প্ৰৱেশ গীত ৰাগ আখুৱাৰী তাল পৰিতাল এক তাল धर्मो धरयते प्रजा यशाद धरा संयुक्ता सा धर्म इति विश्व जिए रजा प्रजा সকলকে ধারণ শক্তি প্রদান করে যি সৰ্বাংশে সকলোকে ধৃতি শক্তি প্ৰদান কৰিব পাৰে সেই সকলোৰে পৰিধানযোগ্য আধাৰ সম্পদ ধৰ্মাধিপতি আমাৰ এই সূক্ষ্মাতি সূক্ষ্ম বিচাৰত পৰিচালিত হয় জগৎ চক্ৰ জগৎ নিৰ্ভৰশীল আমার যা আমার সৈন্যক স্বরূপর কথা সমাজত প্রতীয়মান কোন গুরুবা ধর্ম ঠাকুরের ক্ষমতাতে প্রবেশ করেছো আমি তোমার শক্তি অবরত করি মোর শক্তি প্রভাব বিস্তার করা আছে তুমি মোর বশ্যতা স্বীকার করা অসম্ভব কদাপিত ধর্মের উন্নত ফের অবনত হয়ে কলির কাপ থাকিব ধর্মের খ্যাতি থাকিব দুর্বৈভব সম্ভ্রম ধর্মর মহিমা যুগ যুগান্তরলৈ কলির কৃতজ্ঞ প্লাবন স্রোতত দ্রবীভূত করি ধর্মর করি নর কুলকালে কলঙ্ক কালিমা অপচ ধর্ম এই মুহূর্তত তুমি অশ্বমিত রবি অসম্ভব অসম্ভব অযুক্তিক ধর্ম স্বীকার করিব নোয়ারে কদাপি বেশ ধরা অস্ত্র
যুদ্ধত ধাৰাসাৰি কৰি প্ৰতিপন্ন কৰোঁ কলিৰ প্ৰভুত্ব দেখক জগতে ধৰ্ম শ্ৰেষ্ঠ কিবা কলিৰ শ্ৰেষ্ঠই জগত মধ্যত শ্ৰেষ্ঠই হওক যুদ্ধ কৰে পুৰী যুগেশ্বৰ কলিৰ হাতৰ পৰা পৰিত্ৰাদন অন্য একো নেদেখো পায় এই সময়ত দিশৰ ৰূপ ধাৰণ কৰি কলিৰ হাতৰ পৰা ৰক্ষাৰ পথ অনুগ্ৰহ পৃথিৱীকো লগত লৈ দুয়ো ধনী একেই গাভীৰু কলিৰ অত্যাচাৰৰ পৰা উদ্ধাৰৰ পথ কৰোগৈ প্ৰস্তুত আহা আহা পৃথিৱী তুমিও আমাৰ লগতে আহা বিষবৰূপ ধাৰণ কৰে পৃথিৱীও তাকে দেখি একে গাভীৰ ৰূপ ধাৰণ কৰি সভাত প্ৰৱেশ কৰে গীত ৰাগ তাল তাল এক তাল